জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা তেতিয়া চাবা এদিন জীৱনৰ সকলোতকৈ মূল্যৱান বস্তুটোক হেৰাই দিবা। চেহেৰা নহয় চৰিত্ৰ ভাল কৰা, কাৰণ তোমাৰ মৃত্যুৰ পিছত মানুহে তেওঁ ধুনীয়া আছিল বুলি নকয়, বহুত ভাল মনৰ মানুহ আছিল বুলিহে কব। নিজক অকলশৰীয়া বুলি কেতিয়াও নাভাবিবা, ভাবিবা যে মই অকলশৰীয়াই যথেষ্ট। এই পৃথিৱীত সহজে কাকোৱে বিশ্বাসত নলবা, কাৰণ বৰ্তমান বিশ্বাসতকৈ বিশ্বাসঘাতকৰ সংখ্যা বহুত বেছি। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়, অলপ দেৰিলৈকে হ'লেও সকলোৱে কথাষাৰ বুজি পায়। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে বিচাৰি চোৱা বেছিভাগেই তোমাৰ চিনাকি। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। জীৱনততো সেইসকলেই বেছি কান্দে যিয়ে 10 জনক নহয় এজনকেই বহুত বেছি ভাল পায়। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নল'বা, যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে তেওঁ তোমাক এই দুয়োটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ নকয়, চকুৰ পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপোন মানুহ আঁতৰি যায়। আনৰ দুখ সিহঁতে বুজিব শিকে যিয়ে নিজৰ দুখৰ চকুলো লুকাই সহিব শিকে। যি ঠাইত তোমাৰ মূল্য নাই সেই ঠাইৰ পৰা আঁতৰি আহা, লাগিলে সেয়া কাৰোবাৰ হৃদয়ে নহওক কিয়। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই।